হেল্ল' গাইজ, কি খবৰ? বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, মানে চেনেলটো একেবাৰে অৱস্থাই নাই ভিডিঅ' নবনাওঁতে আজি বোলো এনে ছেকেণ্ড ছেটাৰডে সেইটো কাৰণে ভিডিঅ' এটা বনালোঁ। আৰু আজি আছে মোৰ লগত এন্থনী, মিষ্টাৰ এন্থনী। এইটো চাওক কিমান ধুনীয়াকৈ ওলাইছে। এতিয়া সি ক'ৰবাত লৈ যায় বোলে মোক। আহি পালোহি আমি উজান বজাৰ। এন্থনীয়ে লৈ আনিলে টানি আৰু উজান বজাৰত মানে কালি যিহেতু সতীৰাধিকা পাৰ্কখন নতুনকৈ অ'পেন কৰিছে, তাত যাওঁ আৰু আপোনালোককো দেখুৱাই। আমি ভিতৰত সোমাই গ'লোঁ। বৰ্তমান টিকেট একো লোৱা নাই, মানে টিকেট ফ্ৰী হৈ আছে যিহেতু কালি অ'পেনিং কৰিছে সন্ধিয়া। এতিয়া জাষ্ট চিকিউৰিটি চেকিং হৈছে আৰু ইয়াত এইবোৰ কিবা কিবি বনাই থৈছে, কিবা অফিচ হ'ব চাগে। বৰ্তমান এইবোৰ চব খালী। সোমাই কিন্তু মজা এটা লাগিছে, মানে একদম ধুনীয়াকৈ বনাইছে, লাইক ফৰেন। কেনেকুৱা লাগিছে এন্থনী? ভাল লাগিছে। এই পূৰা খুব কেমেৰা লাজুকীয়া ল'ৰা, কিন্তু ভিতৰি বহুত ডেঞ্জাৰ। ৱালবোৰত চাওক ধুনীয়াকৈ পেইণ্টিং কৰি থোৱা আছে। আৰু ইয়াৰ পৰা উমানন্দ মন্দিৰটো একেবাৰে ওচৰত আছে, উমানন্দ আইলেণ্ডটো। সেইটো চাওক বহুত ওচৰত আছে। মই ৱাইড এংগলত কৰি থৈছোঁ, সেইটো জুম কৰি দেখাই দিছোঁ। আৰু এইটো ছেকশ্যন হৈছে বাচ্ছাৰ কাৰণে। ইয়াত বাচ্ছা খেলিবৰ কাৰণে, বজাবৰ কাৰণে ঢেৰ বস্তু আছে কিবা কিবি। এয়া ইয়াত বনাই থৈছে ভিউ পইণ্ট, কিন্তু গেট বন্ধ থকাৰ কাৰণে খুলি দিয়া নাই বৰ্তমান। আৰু এইফালৰ পৰা আপোনালোকে ধুনীয়া ভিউ এনজয় কৰিব পাৰিব। আমি বহুত দূৰ ঘূৰিলোঁ, মানে বহুত দীঘলীয়া হয়তো, ঘূৰি মজা লাগিছে। ফটো অলপ মাৰিলোঁ। এইটো হৈছে চাইকেল চলাবৰ কাৰণে চাইকেল ট্ৰেক, বহুত দীঘলকৈ বনাই থোৱা আছে তালৈকে। ইয়াৰ ফ্ল'ৰৰ ডিজাইনটো চাওক, ডিজাইনটো এনেকুৱা ধৰণৰ বনোৱা হৈছে। টাইলছ নহয়, মানে এইবোৰ কিবা পাথৰৰ টাইপ বনোৱা হৈছে। এইটো হৈছে চিলড্ৰেনছ প্লে এৰিয়া, বাচ্ছাবিলাকৰ খেলা ধূলা কৰা জেগা। চাওক বাবু মাইনা বাচ্ছাবোৰে চবেই ধুনীয়াকৈ খেলি আছে। কালি অ'পেনিং কৰিছে যদিও কাম কমপ্লিট হোৱাই নাই, কাম চলি আছে এতিয়াও। ইয়াত চাওক এইবোৰ নতুন চাইকেল থৈ দিছে। এইবোৰ চাগে ইয়াৰ পৰা লৈ মৰ্ণিং চাইকেল চলাব পৰা যাব। ইয়াত গুৱাহাটী স্মাৰ্ট চিটিৰ আণ্ডাৰত এনেকুৱা ধৰণৰ টমটম, মানে ইলেক্ট্ৰিক বাহন কিছুমান ৰাখি থোৱা হৈছে। মানে এই পাৰ্কখন বহুত ডাঙৰটো, সেইটো কাৰণে মানুহ আহিলে চাগে, টুৰিষ্ট আহিলে ইয়াতে উঠি গোটেইখন ঘূৰিব পাৰিব, তাৰ কাৰণে এইকেইখন ৰখা হৈছে। আৰু এইখন চাগে মেইন গেট। এই মেইন গেটখন চাওক বহুত ধুনীয়াকৈ বনাইছে, ঢোলৰ আকৃতিৰে। ওপৰত পেঁপা, বাঁহী আৰু ঢোল। ইয়াৰ ৱালত অসমীয়া মানুহে বিভিন্ন ধৰণেৰে মাছ ধৰা, ঢেঁকী দিয়া, মৰণা মৰা আদিকে কৰি বিভিন্ন ধৰণৰ অসমীয়া মানুহৰ কামবোৰ দেখুওৱা হৈছে। মানে এটা বস্তু ভাল লাগিল, এই গছজোপা কাটি নিদিলে, আৰু ইয়াৰ তলতে সৰুকৈ মন্দিৰ এভাগো পাতি থোৱা আছে। আৰু এইফালে হৈছে কেফে এৰিয়া, মে বি চাগে ইয়াত ৰেষ্টুৰেণ্ট খুলিব পিছলৈ। এনেকৈ তললৈ নামি আহিব পাৰে আপোনালোক। নামি আহি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে, আৰু লগতে ইমান ধুনীয়া ছানছেট, সূৰ্যাস্ত আনন্দ ল'ব পাৰে। ইয়াত এক্সাৰচাইজ কৰিবৰ কাৰণেও বনাই থোৱা আছে বিভিন্ন ধৰণৰ মেচিন, আৰু এই মানুহবোৰ সকলো বিজি হৈছে নিজৰ কামত। আমি বহুত দূৰ ঘূৰিলোঁ, মানে ঘূৰি 1-1.5 ঘণ্টামান হৈ গ'ল। ছানছেট হৈ গ'ল 3টা বজাৰ পৰা, এতিয়া 4:30 বাজিলে, কিন্তু শেষে নহয়। মানে বহুত ধুনীয়া, আপোনালোক আহিব, এনজয় কৰিব ৰাতিপুৱা গধূলি। আৰু ইয়াত সৰুকৈ বনাই থোৱা আছে এটা স্কাই ৱাকৰ নিচিনা কাঠৰ দলং।
আহি ফাইনেলি পাৰ্কখনৰ শেষ পালোহি মানে ইয়াতে শেষ হয় ইয়াৰ আগলৈ আৰু একো নাই কমচে কম 2.5 কিলোমিটাৰমানটো হ'ব আজিলৈ ইমানেই আছিল ভিডিঅ'টো ইমানেই পাৰ্কখন দেখুৱালোঁ নতুনকৈ খুলিছে যিহেতু আপোনালোকে আহিব আজি সোনকালে আহিলোঁ কাৰণ এতিয়া ইমান ভিৰ হোৱা নাই কিন্তু পিছত কেইদিনমান পিছত বহুত ভিৰ হ'ব সেয়েহে আপোনালোকে সোনকালে আহি যাব আহি এনজয় কৰি যাব